ভ্ৰমণ কৰিবলৈ ব্ৰাজিলৰ পৰা এটা কাপল আহিছিলে নন্দা Estamos en el hospital. Nos ha pasado algo que no সাতজনকে নৰপিশাক তাত আহি উপস্থিত হৈছিলে নিয়মীয় কাম কৰিলে সেই নৰপিশাকসকল বন্ধুসকল স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আজিৰ ভিডিঅ'টো বিশেষ এটা ডাঙৰ আপোনালোকক ইনফৰমেশ্যন দিবৰ কাৰণে মই ষ্টাৰ্ট কৰিছোঁ আজি ৰাস্তাৰ মাজৰ পৰা কিয়নো আজি মই অকমান ফুৰিবলৈ আহিলোঁ ফেমিলিৰ লগত গতিকে মই হলো ফুৰি থকাৰ মাজতে এই ভিডিঅ'টো আপোনালোকক দিওঁ যিহেতু এই ভিডিঅ'টো ৰিলেটেড হয় ফুৰাৰ লগত বহুত মানুহে ৰাইড কৰে কাপল ৰাইডিং কৰে বাইক লৈ ৰাইড কৰি থকা দেখা যায় আৰু আমিও ৰাইড কৰিছোঁ আপোনালোকে যদি আমাৰ ব্লগ চেনেলটো চাইছে প্ৰশান্ত মমতা ব্লগ তো সেইটো চেনেলত আপোনালোকে পাব আমিও ৰাইড কৰিছিলোঁ অৰুণাচল প্ৰদেশলৈ গৈছিলোঁ আনিনি আৰু মাজে সময়ে তেনেকৈ ৰাইড কৰি থাকোঁ সময় পালে চ' কাপল ৰাইডটো আমি কেতিয়াবা কৰোঁ এনেকৈ ভ্ৰমণ কৰিবলৈ ব্ৰাজিলৰ পৰা এটা কাপল আহিছিলে নন্দা আৰু তেখেতৰ পাৰ্টনাৰ বৈচিত্ৰ ইণ্ডিয়া বুলি কোৱা হয় এই বৈচিত্ৰ ইণ্ডিয়া ভ্ৰমণ কৰিবলৈ তেওঁলোকে আহিছিলে একটো বস্তু বিশ্বক দেখাবলৈ তেওঁলোকে চেষ্টা কৰি আহিছিলে ভাৰতবৰ্ষলৈ ভ্ৰমণ কৰিবলৈ আমাৰো ভ্ৰমণ কৰাৰ এটা মন থাকে ফুৰাৰ মন থাকে বেলেগ নতুন ঠাই যেনেকৈ ফুৰাৰ মন থাকে তেওঁলোকেও তেনেকৈ এটা মনোভাৱ লৈ ভাৰতবৰ্ষলৈ আহিছিলে তেওঁলোকে কাপল ৰাইডাৰ আছিল তেওঁলোকৰ দুখন বাইক আছিল কিন্তু তেওঁলোকে আহিলে গোটেইখিনি ভাল চিন্তাধাৰাৰে আৰু বহুখিনি কামনাৰে বহুখিনি মনত আশা কৰি তেওঁলোকে ভাৰতবৰ্ষ ফুৰিবলৈ আহিছিলে কিন্তু হ'ল কি তেওঁলোকৰ লগত সম্পূৰ্ণ বিপৰীত যোৱা 1 মাৰ্চ 2024 তাৰিখ তেওঁলোকৰ কাৰণে এটা কলা দিন আৰু আমাৰ কাৰণেও এটা কলা দিন বুলি ক'ব পাৰি যিহেতু এজন কাপল ৰাইডাৰ নন্দা আৰু তেখেতৰ পাৰ্টনাৰ ব্ৰাজিলৰ পৰা তেওঁলোকে আহিলে আমাৰ ভাৰতবৰ্ষখন ভ্ৰমণ কৰিবলৈ চাবলৈ বিশ্বক দেখাবৰ কাৰণে ভাৰতত কি আছে কেনেকা ভাৰত বৰ্ষখন আছে কেনেকৈ ফুৰিব পাৰি ক'ত কেনেকৈ যাব পাৰি এই বস্তুটো তেওঁলোকে দেখাবলৈ চেষ্টা কৰিছিলে আৰু তেওঁলোকে ভ্ৰমণ কৰি ভাল পোৱা এজন ৰাইডাৰ 1 মাৰ্চ 2024 তাৰিখে এনেকৈ ৰাইড কৰি থকা অৱস্থাতে নিশা হৈছিলে গতিকে তেওঁলোকে বিশ্ৰাম কৰিবৰ কাৰণে ঝাৰখণ্ডৰ ডুমকাত অকণমান বিৰতি লৈ পিনে টেণ্ট সাজু কৰি তাতে বিশ্ৰাম কৰি আছিলে সেই বিশ্ৰাম কৰি থকা অৱস্থাতে তাতে নৰপিশাক বুলি ক'ব পাৰি নৰপিশাক 7জনকে নৰপিশাক তাত আহি উপস্থিত হৈছিলে আৰু তেওঁলোকৰ লগতে লুটপাটৰ লগতে মাৰপিট কৰাৰ লগতে নন্দাৰ লগত তেওঁলোকে একেবাৰে ঘৃণনীয় কাম কৰিলে সেই নৰপিশাকসকলে তেওঁলোকক গেং হ'ল তেখেতসকলৰ মূল উদ্দেশ্য আছিলে তেখেতক গেং কৰা তেওঁৰ ভিডিঅ'টো অলৰেডি দিছে আপোনালোকে চাব পাৰে ভিডিঅ'টো Pues estamos en el hospital. nos ha pasado algo que no deseamos a nadie. Nos han asaltado en la tienda, nos han golpeado, nos han puesto el cuchillo en el cuello que me iban a matar. Y a Fernanda la han violado. 7 tíos, hijos de puta. Pues bueno, ya os contaremos más. Vamos a ver qué tal. Estamos con la policía. Hemos ido a un hospital allí. Aquí en India. Hemos dormido en un hospital allí, nos han dejado dormir allí. Hemos metido la moto dentro del hospital y ahora nos han traído a unos 60-70 kilómetros a otra ciudad, a otro hospital para hacer las pruebas del ADN de Fernanda y todo. ব্ৰাজিলিয়ান ছোৱালীজনীৰ লগত যিটো এই নৰপিশাকসকলে কৰিলে সেইটো ৰাতি সেইদিনাখন তেওঁৰ লাইফৰ এটা সবতকৈ কলা দিন সবতকৈ বেয়া দিন নৰপিশাকসকলে প্ৰত্যেকজন ভাৰতীয়ক লজ্জিত কৰিছে আৰু তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে এয়া আমাৰ ভাৰতবৰ্ষ নেকি যি পৰ্যটকক আমি সন্মান জনাওঁ এয়া ভাৰতবৰ্ষৰ আদৰণি নেকি পৰ্যটকসকললৈ গতিকে আমি প্ৰত্যেকজন ভাৰতীয় একত্ৰিত হ'ব লাগে প্ৰত্যেকজন অসমীয়া একত্ৰিত হ'ব লাগে যে এনেকৈ নৰপিশাক যদি আমাৰ সমাজত আছে আমাৰ সমাজৰ পৰা এই নৰপিশাকসকলক বাহিৰ কৰিব লাগে তাতে আজি যি নন্দাৰ লগত হ'ল কালি আপোনাৰ ঘৰৰ মোৰ ঘৰৰ বা কাৰোবাৰ ঘৰৰ ছোৱালী বা ভণ্টি বা বাইদেউ কাৰোৰ লগত হ'ব নালাগে সেইটো কাৰণে এই ভিডিঅ'টোক যিমান পাৰে শ্বেয়াৰ কৰিব আৰু তেওঁলোকৰ ষ্টৰিটোক যিমান পাৰে শ্বেয়াৰ কৰিব তেওঁলোকক ছাপোৰ্ট কৰিব তেওঁলোকৰ কাৰণে এটা বহুত বেয়া দিন হৈ আছে বৰ্তমান কিয়নো ক'ব পাৰি আমাৰ ভাৰতবৰ্ষত আহি তেওঁলোকে জাষ্ট ফুৰিবলৈ আহিছিলে তেওঁলোকে জাষ্ট ভ্ৰমণ কৰিবলৈ আহিছিলে তেওঁলোকে আনন্দ ল'বলৈ আহিছিলে তেওঁলোকে ৰাইড কৰিব আহিছিলে গোটেই পৰিৱেশখিনি চাবলৈ আহিছিলে তেওঁলোকে ভাৰতবৰ্ষক বিশ্ব প্ৰেক্ষাপটত দেখুৱাবলৈ আহিছিলে সেই নৰপিশাকসকলক অতি সোনকালে কাৰায়ত্ব কৰি চৰকাৰে যাওঁতে তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি বিহক তাৰে আশা কৰিছোঁ আৰু আপোনালোককো মই অনুৰোধ জনাইছোঁ আপোনালোকে ইমানে শ্বেয়াৰ কৰক এই ষ্টৰিটো ইমানৰ ওচৰলৈ এই ষ্টৰিটো যাওক আৰু তেওঁলোকে শীঘ্ৰে তেওঁলোকৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি বিহক তেওঁলোকৰ ইনষ্টাগ্ৰাম আইডি হৈছে fernanda.forever গতিকে তেওঁলোকক ছাপোৰ্ট কৰক আৰু তেওঁলোকক যিমান পাৰে তেওঁলোকৰ ষ্টৰিটো শ্বেয়াৰ কৰক যাতে আমাৰ ভাৰতবৰ্ষৰ প্ৰশাসনে গম পায় আৰু এই নৰপিশাকসকলৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক বুলি সেয়া আশা কৰিলোঁ যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক আজিৰ ভিডিঅ'টো বনোৱাৰ এয়া মোৰ উদ্দেশ্য আছিল যাতে কোনোবা এজনী মহিলা বা কোনোবা এজনী ভণ্টি কোনোবা এজনী বাইদেউ যাতে নেক্সট টাইম কোনো নৰপিশাকৰ যাতে বলি নহওক কাৰণে মই ফৰ্ণাণ্ডাৰ ষ্টৰিটো আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আজি ভিডিঅ'টো আপোনালোকক ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ৰ মাজত ধন্যবাদ
জয় অসম।